Hey guys, কি খবৰ ভাবিলো আজি মই ৰাতিপুৱা নিজে ভাত খাবলৈ কিবা এটা বনাই লওঁ যিহেতু মই ৰঙালাও ফুলৰ পকৰি খাই বহুত ভাল পাওঁ অলপ বেচন আৰু পানী দি ফাৰ্ষ্ট মিক্স কৰি ললো লগতে ডিম এটাও দি দিলো আৰু ধুনীয়া কৰি মিক্স কৰি ললো এইয়া ধুনীয়াকৈ ফাৰ্ষ্ট মিক্স কৰি লওঁ কালাৰৰ কাৰণে অকমান হালধি আৰু সোৱাদৰ কাৰণে অলপ নিমখ দিলো এতিয়া ধুনীয়াকৈ গেছটো জ্বলাই লওঁ তাৰ পিছত লাহেকৈ টাৱাখন পাতি দিওঁ তাৰ পিছত তেল অলপ ঢালি লওঁ এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ ঘৰতে পটলো আছিলে ভাবিলো পটল দুটাও ধুনীয়াকৈ বেচন দি ফ্ৰাই কৰি লওঁ ফাইনেলি গাইছ মোৰ পকৰি ৰেডি চাই লওক সেইখিনি কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'বচোন কোনে কোনে বনাই খোৱা